হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে বৰ্তমান ভালে চাগে আৰু আমাৰো বৰ্তমান ভালে। আৰু আজি আপোনালোকক চুলি দুটামান কাট দেখুৱাম। আৰু এইটো দেখিছেনে, এইটো হৈছে ফেডাৰ কাট হয় আৰু কেনেকুৱা দেখিছে জনাব। আৰু কি ধুনীয়াকৈ শ্বেপটো ওলাই গৈছে, কিন্তু অলপ ডাঠ চুলিতহে এইটো কাট মানে ধুনীয়া হৈ উঠে। আৰু এই চুলিখিনি বহুত ডাঠ হয়, সেইকাৰণে কাটটো ধুনীয়াকৈ ওলাই পৰিছে। ফেডাৰ কাটটো দেখিছেনে, এয়া ধুনীয়াকৈ মিলাই দিছে ছেটিং কৰি। আপোনালোকক দেখুৱাই গৈ থাকিম আৰু ষ্টেপ কাট দেখুৱাম আৰু লেয়াৰ কাট এটা দেখুৱাম আপোনালোকে সকলোৱে চাই যাব। আৰু লেজাৰ কাটো হ'ব আৰু গোটেইকেইটা কাট ইয়াতে দেখুওৱা হ'ব। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই গৈ থাকিব। আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটো ভিডিঅ' চাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকৈ আপোনালোকে বহুত দেখিব পাব আমাৰ পাৰ্লাৰ কি শিকা হয়। আৰু গোটেইখিনি দেখুৱাম বুলি আপোনালোকক ভাবিলোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ কাটটো ওলাই পৰিছে। আপোনালোকে কেনেকুৱা পাইছে জনাব। একদম ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আৰু মই দেখুৱাম। আৰু তাই প্ৰায় হৈছেগৈ, দেখিছেনে কাটটো ধুনীয়াকৈ ওলাই পৰিছে। আৰু এইফালে হৈছে আৰু এইটো তলটো এনেকৈ ভি নিচিনাকৈ কাটি লৈছে। আৰু এইটো ষ্টেপ কাট হ'ব আৰু এনেকৈ চাকচন ক্লিপ লগাই লৈছে আৰু ষ্টেপকেইটা কাটিবৰ কাৰণে তলতো মিলাই লৈছে। আৰু তলতো মিলোৱাৰ পিছত এতিয়া ওপৰটো কাটিব ধুনীয়াকৈ। তাইক ধুনীয়াকৈ ছেটিং কৰা হ'ব। আপোনালোকক গোটেই ভিডিঅ'টো দেখুৱাই গৈ থাকিম বুলি কৈছোঁ যিহেতু মই। আৰু এয়া তাই চুলিখিনি কাটি আছে আৰু কেনেকৈ তাই চুলিখিনিনো ধুনীয়াকৈ ছেটিং কৰিব আপোনালোকক সকলোকে দেখুৱাম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই গৈ থাকিব।
হেল্ল' এভৰিৱান, এইফালে দেখিছেনে মোৰ চুলিখিনিও আজি যিহেতু কাটিম আৰু লেয়াৰ কাট দিম আৰু এইফালে মোৰ চুলিখিনি কটা হৈ গ'ল। মোৰ চুলিখিনি কটা আপোনালোকক নেদেখালোঁ আৰু চুলিখিনি অকণমান দীঘলে আছিলে যিহেতু বেয়াও লাগিছে। এতিয়া কটাৰ পিছত কেলে কাটিলোঁ লাগে মানে চুলিখিনি, আৰু ভালো লাগিছে বেয়াও লাগিছে। অলপ বহুতখিনি চুটি হৈ গ'ল ফ্ৰণ্ট ছাইডটো, আৰু পিছ ছাইডটো অলপ দেখিছে কেনেকুৱা দেখিছে। আৰু আকৌ দীঘল হ'ব বুলি ভাবিছোঁ আৰু যিহেতু আৰু শ্বেম্পু এতিয়া কমকৈ খাব, নহ'লে দীঘল হ'লে বহুতখিনি শ্বেম্পু লাগে। আৰু এতিয়া গৰমত অকণমান চুলি সৰিছে যিহেতু আপডাল কৰিবলৈও সময় পোৱা নাই, সেইকাৰণে অলপ কাটি দিলোঁ আৰু সোনকালে দীঘল হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকেও ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কমেণ্ট এটা কৰিব। যদি নতুন ভিউৱাৰ্ছ মোৰ চেনেলটোলৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানে।